নমস্কাৰ মৰমৰ কলেজীয়া কলেজ এটা মিনি ব্লগত স্বাগতম জনাইছোঁ। তো আজি জানে যাই মানে ঘৰত দেখিনে আছোঁ তো অলপ হহ লাগলা বাৰীত দেখি আহিলোঁ। তো বাৰীত দেখি নাই পেলাই গৰুটো দেখা পালোঁ মানে আমাৰ ঘৰত 3টা গৰু হৈ গ'ল মই ইতি আৰু আমাৰ সৰু পাইতি কলেজীয়া বঢ়িয়াকৈ আহি পালোঁ বাৰীত দেখি আহি পেলাই বঢ়িয়াকৈ ডাঙৰ কৰি আমাৰ গছডাল তো মানে মই যেনেকুৱা মানে ক্ষীণ তো গছডালো সেনেকুৱাই ক্ষীণ তো দুটামান দেখা পালোঁ তো আছে না নাইবা চাংৰা পাৰি পেলাই তো কেইটামান পাৰি লওঁ। তো কলেজীয়া ৰেডি হৈ গ'লোঁ বঢ়িয়াকৈ মানে গামোচা পিন্ধি ল'লোঁ পুৰা ৰেডি তো চৰিডাল ল'লোঁ তো আছে নাইবা উৰিয়া তো কলেজীয়া বঢ়িয়াকৈ পাৰা হৈ গ'ল তো এতিয়া ধুনীয়াকৈ বটলি কবাই এটা কবাই তাতে কবাই য'তে ত'তে পৰছি তো বিচাৰিয়ে নাপাওঁ আৰু মোৰ চকু এটা এনে অলপমান দেখাই নাপাওঁ না কলেজীয়া বেছি পাৰা নাই কেইটামানে পালোঁ তাতে চাইজ নাযায় মধুৰিয়ে মোৰ তো কলেজীয়া বঢ়িয়াকৈ যাই আছোঁ এতিয়া মানে তো চাকু তাকু লৈ মানে কটৰি দিছোঁ অসমীয়া ভাষাত তো মানে ধান লাগব না চালা পচলা কৰাকৈ মেইন কলপাতখান বঢ়িয়াকৈ কাটি চাটি লওঁ তো মই ডেংগাৰী পালোঁ দে কিবাকৈ বাপ্পা ঐ অকল কলপাত আনি ল'লোঁ তো বঢ়িয়াকৈ এক চাইড মই লওঁ এক চাইড ছাগালক দেং দে খা বাবা খা তো কলপাতখন ধুই লওঁ তো ভাত চাত ৰেডি কৰি বঢ়িয়াকৈ এবাৰ উৰিয়ামটো জগাই দিলোঁ পানীত বঢ়িয়াকৈ ধুই লওঁ তো ধুই ল'ব লাগিব না চাফা কৰি খাব লাগিব হয় না কলেজীয়াখন তো কলেজীয়া ৰেডি হৈ গ'ল পূৰা ষ্টাৰ্ট তো মানে কাটি আছোঁ বঢ়িয়াকৈ সৰু সৰুকৈ মিহি কৰি কাটিব লাগিব তেতিয়াহে টেষ্টটো লাগিব মানে কলেজীয়া বঢ়িয়াকৈ মানে উদুমাৰ পাত অলপ ওপৰতে সৰু সৰুকৈ মিহিকৈ কাটি দি আছোঁ মানে টেষ্টটো উঠাকৈ অলপমান আৰু দেখাটো মানে ভাল লগাকৈ তো কলেজীয়া অলপ মানে ছিটাই দি আছোঁ মানে নিমখ তো নিমখখিনি বঢ়িয়াকৈ ছিটাই লওঁ তাৰ বঢ়িয়াকৈ সানি লওঁ বঢ়িয়া নাজানো আছি বেপানী মই পঢ়ি আছে খাং লাগি আছে আচল বস্তু হৈ গ'ল তো দুটা জলকীয়া এই দুটা মানে কাটি পেলাই ওপৰতে দিব লাগিব তো এই দুটা দিলে হৈ গ'ল আৰু চালা পচলা উৰিয়া মোৰ পূৰা খাৱাৰে কথা তো মজাকৈ হৈ গ'ল তো মানে চালা পচলা তো এক পিচ লৈ লৈছোঁ তো খাই লওঁ কি টেষ্টি ক'বই নালাগে ইয়াৰ বা তো আজি এইখিনি আছিল মিনি ব্লগটো তো ভাল লাগিলে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই।